ভয় কৰি থকাটোই হ'ল লাহে লাহে অকলশৰীয়া হ'ল জুবিন দা। ছচিয়েল মিডিয়াতো জুবিন গাৰ্গৰ বাবে ন্যায়ৰ দাবী কৰা লোকৰ সংখ্যা কমিল। সমান্তৰালভাৱে জুবিন ক্ষেত্ৰতো নোহোৱা হ'ল জনসমাগম। কেইদিনমান আগলৈ প্ৰতিদিনে কমেও 50,000 লোকে জুবিন ক্ষেত্ৰ দৰ্শন কৰিছিল। পুৱাৰ পৰা গধূলিলৈ অনুৰাগীয়ে আৱৰি ৰাখিছিল জুবিন দাক, কিন্তু লাহে লাহে অসমীয়াৰ দম নোহোৱা হৈ পৰিল। যদি এনেকৈ ভিৰ কমে তেন্তে অহা 6 মাহৰ ভিতৰত জুবিন ক্ষেত্ৰত নোহোৱা হ'ব জনপ্ৰাণী। সদায় মানুহৰ মাজতে থাকি ভাল পোৱা জুবিন দাৰ সমাধি ক্ষেত্ৰত 10 দিনৰ আগলৈ আছিল ভিৰ। তেওঁৰ সমাধি ক্ষেত্ৰৰ সন্মুখত হোৱা জনসমাগমৰ বাবে সোণাপুৰৰ পথছোৱাত ট্ৰেফিক জামৰ সৃষ্টি হৈছিল। সমাধিৰ সন্মুখত ৰখাই দিয়া হৈছিল বাছ। অজস্ৰ লোকে বাছৰ পৰা জুবিন গাৰ্গৰ সমাধিক উদ্দেশ্যি সেৱা কৰিছিল। আনকি পুৱাও জুবিন ক্ষেত্ৰত আছিল দৰ্শনাৰ্থী। আৱলা লোকে জুবিন ক্ষেত্ৰত চাই কাম কৰিছিল। তেওঁলোকে ঝাৰুলৈ পৰিষ্কাৰ কৰিছিল জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ। আশ্চৰ্যকৰভাৱে যোৱা 10 দিনৰ পৰা অসমীয়া প্ৰাণৰ দেৱতাৰ স্থায়ী ঘৰখনত ভিৰ কমি গ'ল। বিগত 5 দিনৰ পৰা তাত একেবাৰে নোহোৱা হ'ল মানুহ। এই সপ্তাহটোৰ ভিতৰত জুবিন ক্ষেত্ৰত সৰ্বাধিক 5,000 লোকৰ প্ৰৱেশ ঘটিছে। তেওঁলোকে গুৱাহাটীলৈ যোৱাৰ পথতে দৰ্শন কৰিছে জুবিন ক্ষেত্ৰত। কিন্তু কিছুদিন আগৰ পৰিস্থিতিলৈ চাই জুবিন ক্ষেত্ৰ এতিয়া নিজম পৰিব বুলি আমি ভবা নাছিলো। অন্তত অহা 6 মাহলৈ জুবিন ক্ষেত্ৰ দৰ্শনাৰ্থীৰে গিজগিজাই থাকিব বুলি ভাবিছিল অনুৰাগীসকলে। একেদৰে ছচিয়েল মিডিয়াতো জুবিন গাৰ্গৰ বাবে ন্যায়ৰ দাবীত চলি থকা অভিযানৰ প্ৰায় অন্ত পৰিছে। তেওঁৰ বিয়োগ ৰহস্যাবৃত হৈ পৰাৰ সময়ত অসমৰ 30 লক্ষাধিক লোকে এদিনতে ফেচবুকত জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিছিল। বিলাসিত খেলনেতা বিকাশ অসমৰ এটা আহ্বানতে 2 লক্ষাধিক লোকে দাবী কৰিছিল জুবিন গাৰ্গৰ বাবে ন্যায়। কিন্তু সময়ৰ লগে লগে সেই উদ্যমো নোহোৱা হৈ পৰিল। কেইবাজনো লোকক চৰকাৰী জেললৈ প্ৰেৰণ কৰাৰ পিছত অসমৰ অনুৰাগী চেঁচা পৰি ৰ'ল।